হেল্ল' এণ্ড আই এম বেক মই ৰনচাই আজি মানে ৰাস্তাত থিয় হয় কি ভিডিঅ' বনাম ভাবি থাকোঁতে ফটককৈ মনত পৰি গ'ল আজি মেগীকে বনাই খাওঁ দিয়ক বলক এতিয়া এইফালে মানে 4 পেকেট মেগী আনিছোঁ তাৰপিছত এইফালে এটা কণী আছে এটা বনাই খাওঁ আপোনালোকৰ লগত বলক আৰু গাইছ মানে এইকেইদিন অলপমান ভিডিঅ' কমকৈ দিয়া হৈছে মানে মোৰ চৰ্দি কাহ একেবাৰে থাকিব পৰা নাই লগতে আৰু এক্সামো চলি আছে যিহেতু তাৰপিছত মানে 4-5 দিন মানে বন্ধ আছে মানে ৰুটিনত সেইবাবে আজি ভিডিঅ'টো বনাব পাৰিছোঁ আৰু পাৰিছোঁ মানে ভইচটো পুৰা চেঞ্জ হৈ গৈছে মানে একদম থাকিব পৰা নাই চৰ্দি কাহ একদম চেছ কৰি দিছে মানে পঢ়িব পৰা নাই এইফালে এক্সাম চলি আছে লগতে আৰু এইফালে মানে মেগীটোও বনাই খাওঁ বুলি আজি মানে একদম ৰেডি আৰু পুৱা ভাত নাখাওঁ আজি পুৱা মেগী বনাই খাওঁ বুলি মই এইফালে পেঁয়াজ চেঁয়াজ কাটি আছোঁ এতিয়া তাৰপিছত মাক মানে আগতে কৈ থৈছোঁ আপুনি কৰিব নালাগে মই নিজে কৰিম বুলি মানে কণ্টেণ্ট বিচাৰি পোৱা নাই কণ্টেণ্টৰ কাৰণে নিজে মানে কামখিনি কৰিম বুলি আগতে দায়িত্বখিনি লৈ থৈছোঁ মানে পিঁয়াজ কাটাৰ পৰা লৈ মানে দোকানৰ পৰা মেগীখিনি লৈ অনাৰ পৰা লৈ বইল কৰালে লৈ গোটেই মই নিজে কৰিম মানে এতিয়া নিজে কৰিবলে এতিয়া কষ্টটো হ'বই হ'লেও কৰিম মানে কণ্টেণ্ট বিচাৰি পোৱা নাই কণ্টেণ্টৰ কাৰণে কৰিবই লাগিব আপোনালোকক যিহেতু দেখুওৱাৰ দায়িত্বখিনি আগতে পালন কৰি থৈছোঁ এইখিনিতো পালন কৰিবই লাগিব নহ'লেতো উপায় নাই আৰু এক্সাম চলিছে যিহেতু সেই মানে কণ্টেণ্ট সিমান পোৱা নাই মানে ক'তো যোৱা নাই যিহেতু আৰু আজি এনেও বিশ্বকৰ্মা পূজা ক'ৰবাত গেলিটো লং ভিডিঅ' হ'লে হয় কিন্তু ঘৰতে আছোঁ সেইবাবে মই মিনি ব্লগে বনাই দিছোঁ মানে ক'তো যোৱা নাই এতিয়া মছলা চছলাখিনি ঢালি দিছোঁ এতিয়া বাকী মেগীখিনি হ'ব দিয়ক হৈ উঠাৰ পিছত এইফালে খাবা বাকী আছে এতিয়া কি মজা হৈছে চাওকচোন এতিয়া খাওঁ আৰু আপোনালোকে চাই থাকিব কি হয় লাষ্টৰ ৰিজাল্টখিনি কৈ আছোঁ এতিয়া খাওঁ বলক মজা হৈছে কিন্তু দে ক'বাই নালাগে মানে কি বঢ়িয়া লাগিছে খাই কিন্তু নিমখ বেছি হৈছিল অলপমান তথাপিও ভালেই হৈছে দিয়ক আৰু এতিয়া খাই উঠাৰ পিছত খালী মানে একদম খালী হোৱাৰ পিছত এতিয়া মানে পঢ়িবৰ কাৰণে লাইন চালোঁ লাইনটো মানে নাই এই ৰাস্তাত অলপ প্ৰব্লেম এতিয়া দাংলাই জোকাৰি আহি এতিয়া লাইট চাইট জ্বলাই লৈছোঁ এতিয়া জ্বলাই লৈ এতিয়া পঢ়িব বাকী আছিলে পঢ়োঁ এতিয়া যিহেতু এক্সাম চলি আছে নপঢ়িলে উপায় নাই আৰু এটা কথা যোৱা বছৰৰ ছ'চিয়েল চায়েন্সৰ মানে কুৱেশ্যন পেপাৰখন চাইতো মোৰ মাথাই ঘূৰাই গ'ল নহয় হাই মোৰ দ্বাৰা নহ'ব দেই গাইছ আৰু আজিলৈ লগ পাইছোঁ এইখিনিলে বাই